ঐ বাপা উঠ উঠ বেলা হ'ল ঐ বাপা তোক কিমান ক'ব লাগব নো হা চুলিকেইটা কাটব নৰা কেনে দেখা আছি তই যিমান নকলি মই চুলি নাকাটো কিয়া তেনেকৈ কি বেয়া দেখা আছি দে বাৰু চুলিকেইডাল নাকাটা নাই কিন্তু দাঢ়িকেইডালটো কাটব পাৰা তই কি বুজি পাবি দেউত আজিকালি দাড়ি নহ'লে কোনো কামেই নাই ঐ তোৰ দাঢ়ি মিয়া মুছলিম কৰিয়ে মোক সেয়াকে দাঢ়ি খায় তোক সেই মুছলিম হান দেখা আছি হা কি ক'লি তই গৌৰীয়া মুছলিম বাহ 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 মুছলিম সেন্দে কি মানুহ নহয় ধৰ্ম তা বেলেগ সেন্দে হিন্দু মুছলিম আমি চব অসমীয়া জাতি ন তাতে আৰু কৰি ভাগ ভাগ এজন ইমান জানা শুনা মানুহ হৈ পেলাই তোৰ মুখত এনেকুৱা কথা শুনিম বুলি কেতিয়ানো ভবা নাছিলোঁ দেই আজি ধৰ্মৰ নামত ভাগ ভাগ কৰা তোৰ নিচিনা ঠেক মনোবৃত্তিৰ মানুহ কাৰণে আমাৰ অসমীয়া জাতিটোৰ উন্নতি নাই আৰু বাহিৰৰ মানুহবোৰে হাইবে সুবিধা পাওঁ সেইগে নাই আৰু উঠি অহা নৱপ্ৰজন্মক কি শিকাবি তই গতিকে চিন্তাধাৰাবোৰ সলনি কৰিব হ'ল